হেল্ল' সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ এনে এখন ঠাইত, যিখন ঠাইত লখিমপুৰ জিলাৰ বৈদিক সমাজে পাতিবলৈ ওলোৱা আগন্তুক কেজি অখণ্ড ভাগৱত, এই অখণ্ড ভাগৱতৰ আজি শ্ৰমদান কাৰ্যসূচী। বৰ্তমান মই আহি আছোঁ নকাৰী অৰ্থাৎ নমিষা ক্ষেত্ৰলৈ। আহকচোন আপোনালোকে চাব পাৰিব সুন্দৰকৈ যে কেনেদৰে ৰাইজে শ্ৰমদান কৰি আমাৰ কাৰ্যসূচীত আগভাগ লৈছে। আহক মই সম্পূৰ্ণ আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম। এয়া চাওক, বলক আমি গৈ থাকোঁ। নিশ্চয় আপোনালোকে ভিডিঅ'ত দেখিছে সৌৱা তাতে শ্ৰমদান কাৰ্যসূচী চলি আছে। আহক আমি তালৈ গৈ থাকোঁ। राम राम कृष्ण আলিত মাৰি ললো প্ৰথম মাৰি যাওঁ য'ত ইমান হেৰি লাইন পাতি থ'ব নালাগে, থৈ যা খালি খেৰৰ নিচিনা কৰিব বস্তুটো। মাৰিছে লৈ আছে নহয় ৰাইজে। সভাপতি এতিয়াহে ভাল হৈছে। আপুনি এইবোৰ মোক অলপ পঠাই দিবাচোন দেই। হ'ব নেকি? দিয়ক প্ৰভু, এই ৰাহু তাৰপৰা বাঁহ কাটি আনি বাঁহ কাটিবলৈ গৈ
ভণ্টি আহিছানে? ডেক এটা লগাই দিব লাগিব নাচিব পৰাকৈ ওচৰলৈ যাম খানা হ'ল নি?